কিন্তু কৰিবলৈ তুমি এদিন এগ্ৰিমেণ্ট কৰিছিলা সেইদিনা মই জনা নাছিলো যে আপুনি সংস্কৃতি নামত অপসংস্কৃতি পূজা কৰিব দৰকাৰ হ'লে আপোনাৰ লগত পৰা চুক্তি মই বাতিল কৰিব চুক্তি বাতিল কৰিবা চুক্তি বাতিল কৰিবা তুমি নাজানা নেকি তোমাৰ লগত কৰা চুক্তিতে ৰেজিষ্টাৰ চুক্তি হয় এই চুক্তি বাতিল কৰিলে তোমাক মই জেলৰ হাত পাব বুজিছো মোৰ বেদৰ জনপ্ৰিয়তা দেখি কিছুমানৰ চকু ফুৰিছে আৰু বলে বলে তোমাক মোৰ পৰা আদৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াত হাত কৈছে তোমাৰ একালৰ হিতাকাংক্ষী Yes, I must say, তোমাৰ কথা দেখি তেওঁলোকৰ ওচৰত থকা তুমি নাই তেওঁৰ ওচৰলৈ আৰু মোৰ বিৰুদ্ধে তেওঁ তোমাক বহুত কথা লগাইছে আৰু সেইবিলাক কথাই তুমি ঘৰত কোনে নাচিবলৈ লৈছা মিষ্টাৰ চলিহা আপুনি ভবাৰ দৰে তেওঁ চিন্তা চৰ্চা বহুত ওপৰত তেওঁ ইমান নিজ নহয় কিছুমান অনাৱশ্যক কথা পাতিলে দিবলৈ মোৰ সময় একেবাৰে শুনা তোমাৰ যদি গানটো ইমানেই আপত্তি আছে কিছুমান শব্দ মই চালচলি কৰি দিম বাট ইউ মাষ্ট চিং ইট কিন্তু তুমি যে অকলে অকলে নাই ৰাজনীতিও আহিছে তেওঁ কেনে গ'ল তেওঁ মোৰ কাৰণে চলে তোমাক মই বেয়া পাইছো কিয় পাইছা তুমি কোৱা না তুমি পৌঁছলৈ দিবলৈ অহা নাই যা কিন্তু মই বৰ ব্যস্ত থাকোঁ বাবেহে এটা কথা জানা কি কথা পুৰা আজিকালি প্ৰাণ কমি গৈছে সমাজ কৰি লাগে অকলে থাকি ইমান বেয়া লাগে চন্দ্ৰদামটো মুৰ্মি গৈয়ে আছে কি যে হৈছে তাৰ একো ধৰিবই পৰা নাই ডাক্তৰ ওচৰলৈ নাই যোৱা নেকি ক'ত যাব হয় কালি জোৰ জবস্তি লৈ গ'লো কিবা কিবি ৰিপৰ্ট কিছুমান কৰিবলৈ দিছে আৰু বেলেগ পাৰ্ট মানে হেৰি আপুনি হৈছে মানে গানৰ চিনেমা আপুনি তাৰমানে চিনেমা কৰে চিনেমা কৰা নাই মানে এতিয়ালৈকে পৰ্যটক পৰিচালকৰ ঘৰতে তাত পাতি পঢ়ি আজিও কওঁ তুমি ৰিংকুক পৰমিশ্যন নথোৱা আৰু এতিয়া তুমি ৰিহাৰ্চললৈ আহা তুমি নকলেও এতিয়া ব্ৰেক বেমাৰ হৈছে তেওঁ ওচৰতে ইমান সহজ কথা নহয় সেইটো তুমিও জানা ময়ো জানো সকলোৱে জানো মনত তুমি এই অদৰকাৰী কথাটো লাগি আছা ফাংচন নকৰিবা টকা লোকচান কৰি দিবা ভাবিবলৈ মোৰ সময়ো নাই প্ৰয়োজনো নাই বুজিছা আপোনাৰ সময় নহ'লেও প্ৰয়োজন নহ'লেও মোৰ আছে নিশ্চয় চলিব কাৰণ আজি মই যি অৱস্থা পাইছোঁ যি ৰাইজৰ বৰষুণ তুলিছোঁ What?
খৰচ হয় গতিকে এতিয়া আমাৰ তুমি নথকা ফেচবুকত মই ভুল কৰিলোঁ আগতে জনা নাছিল কিন্তু ৰতনৰ মুখৰ পৰা আপোনাৰ বিষয়ে তুমি ৰতনক লগ কৰিছা জানা তুমি নথকাৰ বাবে মই হ'ব আৰু একো ক'ৰ পৰা কি হৈ গ'ল কেনেকৈ হৈ গ'ল কোন গাড়ী মই তাৰ সকলো কথা বুজাম কি হ'ব আপুনি ৰৈ থাকিলে আপোনাৰ কিন্তু অপৰা শুনক নিশ্চয় অপৰা মোৰ স্ত্ৰী এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী দুৰ্ভাগ্যক্ৰমে তাই ভাড়া হ'বলগীয়া হ'ল ভাড়া ঘৰৰ বোৱাৰী আপোনাৰ ফাংচনলৈ নাযায় আৰু অকল সেয়াই আপোনাৰ বেংকৰ পৰা তাই ৰিজাইন আছে আপুনি যাওক আপুনি যাওক মই চেষ্টা কৰিম তোমারও ঠিক লাগবে ধন্যবাদ সকলকে লাগবে রিপু বল বাচ্চা দেখা নাই তার স্কুলে গেল বলা আমি তাকে আগে রিপু থাকা গিয়া স্কুল থেকে তোমাকে আমি রিপু সবাই ভাববা কিন্তু রতন আমি রতনের ওচৰলৈ যাব নাই আমি তাৰ বিশেষকৈ তুমি অপৰাধ তুমি কাৰ লগত লাগি থাকিব লাগে তাক উৎসাহ দিব লাগে নহ'লে ৰতন আমি তাক হেৰুৱাব লাগে